পৰা চাই আছোঁ তহঁতক য'তে ত'তে পতাকা লগাইছা, কেতিয়াবা অটোত কেতিয়াবা বাইকত। কি চলিছে মানে? তাতে তোৰ কি হ'ল? আমাৰ পতাকা আমাৰ দে, আমি লগামেই। তোৰ তাতে কি হ'ল? লগাব নোৱাৰা। ঐ তইতো এনেকৈ কবিয়ে ন, কাৰণ তই এটা মুছলিম। চালা তই ইয়াতে থাকা আৰু ইয়াতে খাই আছা আৰু এইবোৰ কৰি আছা ন। তোৰে ভাল হৈ আছে, তোক ইয়াতে থাকিব দিয়া আছে। তইতো ভাৰত দেশত থকাও অধিকাৰ নাই। কোনে কৈছে মই এইখন দেশত থকাৰ অধিকাৰ? তহঁতৰ যিমান অধিকাৰ আছে ভাৰত দেশত থকা, মোৰো ইমানেই অধিকাৰ আছে। মইতো তোক দেখা পাই আছোঁ, তই আমাৰ পতাকা কিমান অপমান কৰিছা, নিজকে দেশ ভক্তি বুলি কৈ আছা। ঐ পতাকাখন দি এখন চোৱাত তোৰ অধিকাৰো নাই আৰু লোৱাৰো অধিকাৰ নাই। তই ইয়াৰ পৰা যা, ইয়াৰ পৰা নগলি বহুত মাৰ খাবি। বাজেন কি হৈছে তোৰ? হা চাওঁ জন্মনি, আমি ইয়াত পতাকা লগাই আছোঁ, ই আমাক পতাকা লগোৱাত বাধা দি আছে। সকলো মুছলমান এনেকুৱাই। চাওক, মই মনে মনে থকা বুলি আপোনালোকে যা তা ক'ব নেকি? ঐ অলপ কমকৈ কথা কবি, নহ'লে ইয়াতে মাৰ খাবি তই। নহ'লে তোক ইয়াৰ পৰা গাঁৱৰ পৰা ওলাই দিম। ঐ ইয়াৰ পৰা যা তই এতিয়া, আৰু নেক্সট টাইম দেখা পালে কথা বেয়া হৈ যাব। চব মুছলমান না একে। চাওঁ দিছোং এতিয়া এই পতাকাৰ লগত কোনে বাধা দিয়ে। ক্ষমা কৰিব ভাই, মই আপোনালোকক ঠিকেই দিলোঁ। মই জানি বুজি কৰা নাছিলোঁ। পতাকাখনত ভৰি দিব ওলোৱাৰ কাৰণে মই আপোনালোকক ঠিকেই দিলোঁ। নাপাব। আৰে এইখন পতাকা কোনে পেলাই থৈ গৈছে? আপোনালোকৰ মনত আছে ভাইজান, মই যে আপোনালোকক কালি গাড়ীত পতাকা লগাব বাধা দিছিলোঁ, মই সেইকাৰণে ৰখাই আছিলোঁ। আপোনালোকেও দেখিছে চাগে আমাৰ দেশৰ পতাকাখন এনেদৰে মাটিত পেলাই থৈছে, আৰু মই এনেকৈ বহুত বছৰৰ পৰা দেখি আহিছোঁ। আপোনালোকে যিটো কৰিছে সেইটো মই বুজি পাইছোঁ। আপোনালোকে ভাবিছে কি আমাৰ দেশৰ পতাকাখন সকলোতে জিলিকি থাকে? একবাৰ আপোনালোকে ভাবি চাইছেনে এই পতাকাখনৰ পিছত কি হয়? আপোনালোকে যদি ভাবি চালে হয় গম পালে হয়। প্ৰত্যেকটা 26 জানুৱাৰী 15 আগষ্টত সকলোৱে পতাকা লগায়, কিন্তু এনেকুৱা এটা জেগাত পতাকা লগায় য'ত পতাকাখনৰ ভেলিউ নাই। এই পতাকাখন য'তে ত'তে পেলাই থৈ গুচি যায়। এই কাৰণে মই আপোনালোকক কালি পতাকা লগোৱাত ৰখাইছিলোঁ। তোমালোকেতো য'তে ত'তে পতাকাখন লগাই যাব, কিন্তু তাৰে পাছদিনা পতাকাখন ৰাস্তাত পৰি থাকে। ক্ষমা কৰিব ভাইজান, মই জনাই নাছিলোঁ যে এনেকুৱাও অৱস্থা হয় আমাৰ পতাকাখনত। মই ভাবিছিলোঁ কি আপুনি আমাৰ পতাকাখনক অপমান কৰি আছে। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমি আপোনাক বুজিয়েই পোৱা নাছিলোঁ ভালকৈ, আৰু সেই খঙতে আপোনাক যি টি কৈ দিলোঁ। ক্ষমা কৰিব ভাইজান। নহয় ভাইজান, আপোনালোকৰো দেখোন আমাৰ এই হিন্দু মুছলিমৰ সম্বন্ধটো এনেকুৱা ধৰণৰ। আমাৰ ধৰ্ম বেলেগ হ'ব পাৰে, কিন্তু তোমালোকে এই পতাকাখনক যিমান সন্মান কৰা আমিও সিমানে কৰোঁ। ঠিক আছে, মই এতিয়া কৈ দিম। এক ছেকেণ্ড, আপোনালোকে মোক কালি এষাৰ কথা কৈছে কি মই এইখন দেশত থাকিবৰ অধিকাৰ নাই আৰু মই এই পতাকাখন চুবৰ অধিকাৰ নাই। আপোনালোকক মই এটা প্ৰমাণ দেখুৱাব পাৰোঁ, আহিব পাৰিব নেকি মোৰ ঘৰত? ঠিক আছে বলক নহ'লে। আহক ভাইজান, এইটো চাওক, এইটোৱে মোৰ ঘৰ। আপোনালোকে মোক কৈছিলে মই এই পতাকাখন ধৰাৰ অধিকাৰ নাই। এইটো চাওক, এইটোৱে প্ৰমাণ। তোমাক আমি মিছাতে ভুল বুজি আছিলোঁ, এতিয়াহে গম পালোঁ আমি চব একেই। আৰু এটা কথা শুনি লওক, আমি সদায় পতাকাখন এনেকুৱা ঠাইত ৰাখিব লাগে যাতে মুখ ঠেলে দেখা নাপায়। যি হ'ল হ'ল আৰু ভাইজান, এতিয়া আৰু মোক ভুলখিনি আছে, ক্ষমা কৰিব। আমি চব সমান। वो देख रहे हैं आप, वो है हमारे देश का तिरंगा, जो कि ऐसी जगह पे होना चाहिए जहाँ पे हम सर उठा के देखें, ना कि सड़कों पर जहाँ हमें सर झुकाने की जरूरत पड़े। क्योंकि आपने कहावत तो सुनी होगी, झंडा ऊंचा रहे हमारा। ये अर्पण की भूमि है, ये तर्पण की भूमि। इसकी नदी नदी हमारे लिए गंगा है, इसका कंकड़ कंकड़ हमारे लिए शंकर है। हम जिएंगे तो इस भारत के लिए और मरेंगे तो इस भारत के लिए, और मरने के बाद भी गंगा जल में बहती हुई हमारी अस्थियों को कोई कान लगाकर सुनेगा तो एक ही आवाज आएगी, भारत माता की जय।